No. पसंद है ना वाह देना कैमरा तो ये कैमरा यूज कर रहा है कैमरा तो ठीक यूज कर रहा है फोन में कौन है मामा फोन के मारी बोल रहा हूं लगा अपन थे ना तो बैक के मारी बोल रहा के मारी से तो एक करा था तो वाह yes Hey, happy to be. Oh. Thank you. Bria, thank you. Dara? Bria. বাইটটা দি দিওঁ আপোনাৰ ইমান ডাঙৰ ফেন প্ৰথম কথাটো হ'ল খুব ধুনীয়া প্ৰচেষ্টা এইটো চাগে প্ৰথমতেই মোৰ গীত হ'ব যোনটো গীতত ইমান ধুনীয়াকৈ কাভাৰ প্ৰফেশ্যনেল হিচাপে তেখেতক কাভাৰ কৰা গৈছে আৰু প্ৰথম প্ৰচেষ্টা হিচাপে চাগে প্ৰথম মই এনেকৈ কৰিয়ে প্ৰথম হিচাপে খুব ধুনীয়া যোনটো আউটকাম মই ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ একচুৱেলি কনচেপ্ট কাভাৰ ভিডিঅ'টো সাধাৰণতে ইমানখিনি এক্সপেক্ট কৰা নাযায় ইনফেক্ট আমি তেনেকৈ সাধাৰণতে নেদেখোঁ আমি পৰিলক্ষিতও নকৰোঁ কিন্তু খুব ধুনীয়া এটা প্ৰচেষ্টা আৰু এটা প্ৰফেশ্যনেল লেভেলত টিভিত বজাব পৰাকৈ এটলিষ্ট মানে হৈছে গতিকে খুব আশাবাদী যে যাতে
ভৱিষ্যত দিনবোৰতো আমাৰ গীতবোৰ কাভাৰ ভাৰ্জনবিলাক ৰাইজে দেৱজ্যোতিৰ অভিনয়ত তেখেতৰ ভাল বান্ধৱীৰ সহযোগত লগতে তোমালোকৰ অনুপ্ৰেৰণাত যাতে গঠিত হৈ থাকিব পাৰে আৰু ৰাইজে যাতে তাক মৰম দি থাকে তাকে কামনা কৰিছোঁ। দীপজ্যোতি কিবা ক'বা কেনেকুৱা ফিল হৈছে? কেনেকুৱা ফিল মানে কি ক'ম, এইটো মানে আজি দিনটো মানে মোৰ বহুত স্পেচিয়েল। তাৰ বহুদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টা বুলি ক'ব লাগিব। যেতিয়াৰ পৰা গান শুনিছোঁ, সন্মানীয় জুবিন দা আৰু ভূপেন হাজৰিকাদেৱৰ গান শুনিছোঁ, কিন্তু সংগীতৰ প্ৰতি ইমান এটা শুনো আৰু। কিন্তু যেতিয়া ভেগুদাৰ মানে অসমীয়া ইণ্ডাষ্ট্ৰীত আগমন ঘটিল, তেতিয়াৰ পৰা ভেগুদাৰ গান যেতিয়া শুনিছোঁ, গানৰ প্ৰতি স্পৃহাটো আৰু বাঢ়ি গ'ল। আৰু মানে যেতিয়াই ভেগুদাক দেখোঁ মানে ভাবোঁ এনেকৈ মোৰো কৰিব মন যায়। ভেগুদাক মই ইমান ভাল পাওঁ, ইমান ডাঙৰ অনুৰাগী। মানে ভেগুদাৰ এনেকুৱা চাগে মোৰ দিন বহুত কম ওলাব যিটো মানে মই শোৱাৰ আগত গানটো শুনা নাই বা উঠাৰ আগত গানটো শুনা নাই। ভেগুদা মানে চবতে মোৰ লগতে ৰাখোঁ। প্ৰত্যেকটো সময় তোমাৰ মানে ভেগুদাৰ লগত তুমি জড়িত হৈ আছা। সময় নাই ভেগুদা তোমাৰ মনত পৰা নাই মানে একদম মানে য'তে নহওক মোৰ বিয়া হওক ক'ৰবাত হওক মই ভেগুদাৰ গান লাগিবই মানে তাত চবেই এইটো গম পোৱা হৈ গ'ল আৰু ই থাকিলে ভেগুদাৰ গান লাগিবই। চ' তেনেকেই মানে মনতে আশা পুহি ৰাখিছিলোঁ যে ভেগুদাৰ গান তাত অভিনয় কৰিবলৈ। চ' ফাইনেলি ভেগুদা মই ভাবিলোঁ এটা পাৰ্মিশ্যন লৈ বেছি বেটাৰ হ'ব। দাদাক সুধিলোঁ যে মই গান এটা এনে কৰিম বুলি ভাবিছোঁ। আজি এবছৰ আগতে সুধিছোঁ, তাৰপিছত দাদাই ক'লে কৰিব পাৰিবা। So it's my privilege actually to have a fan like Dipjyoti in my life. আৰু মই ভাবোঁ যে প্ৰত্যেকগৰাকী শিল্পীৰ হয়তো ইমানখিনি সৌভাগ্যৱান নহয়। মই যথেষ্টখিনি অনুৰাগী দেখিছোঁ, মই পূজা কৰা অনুৰাগী দেখিছোঁ, মই মোৰ নাম ডিঙিত লিখি লোৱা অনুৰাগী দেখিছোঁ। কিন্তু দীপজ্যোতিৰ যোনটো চেষ্টা বা যোনটো মনোবল বা তেখেতৰ যিটো প্ৰকাশভংগী সেইটো খুব সুকীয়া আৰু এই সুকীয়াটো সদায় যাতে বৰ্তি থাকে। ইয়াৰ দাদা আৰু এটা কথা কওঁ, হয়, ইয়াৰ লগত এবছৰ আছোঁ, ইয়াৰ লগত একেলগে পঢ়োঁ মাষ্টাৰ ডিগ্ৰী। মানে অসমত এনেকুৱা এটা ফেন নোলাব নেকি? নাই, আপোনাৰ যদি আজি ইয়াত প্ৰগ্ৰেম আছে, তাতে যায় য'ত আপোনাৰ প্ৰগ্ৰেম মানে আপোনাক এনেকুৱা ইয়াৰো ভাগ্য আপোনাৰ দৰে এজন হেৰি পাইছে। আৰু ময়ো এজন আপোনাৰ ফলোৱাৰ, বা মোৰ ঘৰ শিৱসাগৰ। শিৱসাগৰ। চ' এনেকৈ মৰম দি থকাটো খুব ডাঙৰ কথা একচুৱেলি। কাৰণ এটাই বস্তু আমি পৃথিৱীত কেতিয়াও কিনিব নোৱাৰোঁ, সেইটো হৈছে মৰম আৰু ভাল পোৱা। চ' সেইটো যদিও কিনি ল'ব পাৰোঁ খুব খন্তেকীয়া আৰু আপেক্ষিক, খুব খন্তেক সময়ৰ কাৰণে। গতিকে দীপজ্যোতিৰ লগত আপেক্ষিক শব্দটোৰ কোনোদিন চিনাকি নহওক তাকে কাম কৰিছোঁ। লগতে দীপজ্যোতিৰ লগতে বাকী যিমান কেইগৰাকী শুভাকাংক্ষী আজি মোৰ ঘৰত উপস্থিত হৈছে, ধন্যবাদ। শুভেচ্ছা। মই খুব ব্যস্ত হৈ 15-20 মিনিট কৰিবলগীয়া হয়, গতিকে ক্ষমা প্ৰাৰ্থী। নাই 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 নিশ্চয়কৈ আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু আপুনি আমাৰ ইমান বহুমূলীয়া সময়ৰ মাজতো আমাক অকণমান যে সময় উলিয়াই পেলাই এইখিনি সময় আমাক দিছে আপুনি, আৰু তাৰ বাবে আমি সদায় আপোনাৰ ওচৰত ঋণী হৈ ৰ'ম। আৰু নিশ্চয়কৈ দীপজ্যোতিয়ে আপোনাক অনুৰাগী হিচাপে লৈ পেলাই সি আজি কামৰ যোগেৰে দেখাই দিছে যে অনুৰাগী বহুত হ'ব পাৰে, কিন্তু তেওঁ নিজে কামৰ যোগেৰে আজি এটা কাম কৰি পাৰফৰ্মেঞ্চ দি পেলাই আপোনাক সেইটো দেখুৱাব আনিছে যে কেনেকুৱা আছে দাদা। অফিচিয়েলি কিন্তু তেওঁ ৰিলিজ কৰা নাই, আৰু এই শুভ মুক্তিটো আজি আপোনাৰ জৰিয়তে দিম বুলি ভাবিছে। আৰু এটা কথা কওঁ, কোৱা। এই গীতটি মই ভাবিছিলোঁ ভেগুদাৰ বাৰ্থডেত গিফ্ট কৰিম, আচ্ছা, কিন্তু মানে কিছুমান কথা নিমিলে আমি যেনেকৈ ভাবোঁ। টেকনিকেল ইছ্যু থাকে। তাৰপিছত ভাবিলোঁ প্ৰমোটো দেখালোঁ দাদাই খুব ভাল পালে। চ' বাৰ্থডে গিফ্ট হিচাপে দেৰিকৈ হ'লেও দাদাক এইটো মই গিফ্ট কৰিলোঁ। ধুনীয়া গিফ্ট এটা, আৰু এনেকুৱা ধৰণৰ গিফ্টবোৰ হ'ব লাগে সদায় মনত থাকি যোৱাকৈ। নিশ্চয়কৈ সদায় মনত থাকিব ধুনীয়া এটা উপহাৰ। আৰু এজন অনুৰাগীৰ যি প্ৰচেষ্টা, অনুৰাগী বুলিয়েই নকওঁ, ভাল ভাইটিকো অনুৰাগীৰ পিছত ভাইটি থোৱা আগত। গতিকে সদায় যাতে ভাতৃত্ববোধৰ যি সম্বন্ধ, এই সম্বন্ধত যাতে কাৰো চকু নপৰক, আৰু আমাৰ সম্বন্ধটো যাতে আগুৱাই লৈ যোৱাত অসমবাসী ৰাইজে তথা তেখেতৰ বন্ধু বান্ধৱসকলে সহায় কৰে। আৰু তেখেতক যাতে ভগৱানে কোনোদিন বিপথে পৰিচালনা কৰে। তেখেতৰ যি এডিকশ্যন মিউজিকৰ প্ৰতি, আমাৰ গানৰ প্ৰতি, সেই এডিকশ্যনটোৰ পথ কেতিয়াও যাতে সলনি নহয় তাকে কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ ধন্যবাদ থাকিল আপোনালৈ।